অভিযুক্ত গোৱালপাৰা জিলাৰ এছটি পি দিবলৈ ওলাইছে। এই ক্ষেত্ৰত অভিযুক্ত গোৱালপাৰা জিলাত পূৰ্বৰে পৰা যিবিলাক এছটি আছে তেওঁলোকৰ কিবা হেম্পাৰ হ'ব নেকি? মই এইটো জ্ঞাত নহয়, এইটো যিটো পলিচি এইটো এতিয়াও জ্ঞাত নহয় আৰু এইকাৰণে মই আজি কথা কোৱাটো দিগদাৰ হ'ব। মই কি ডিচিশ্যন লৈছে, কি পলিচি লৈছে মই এতিয়ালৈকে দেখা নাই। মই এইটো চাই পেলাই আপোনালোকক ক'ম। আকৌ দেখা গৈছে যে বিটিআৰ চুক্তি লৈ পেলাই অৱৰোধ কমিটি পুনৰ তেওঁলোকে বিভিন্ন আন্দোলন কৰিছে যে ইয়াত বিভিন্ন ধৰণৰ সমস্যা হ'ব। এই ক্ষেত্ৰত আপুনি কি ক'ব? নাই, এইটো একো সমস্যা নহয়। তেখেতসকলৰ এইটো ছাৰ্ভাইভেলৰ এটা ষ্ট্ৰাগল হয়। অবৰো যিটো আছে এইটো মানে নাইকিয়া হৈ যাব। তেখেতসকলে যিবিলাক ইছ্যু লৈ আন্দোলন কৰিছিল সেই ইছ্যুবিলাক শেষ হৈ গ'ল আৰু এতিয়া মানে বিটিআৰ গঠন হ'ল। সকলো জাতি জনগোষ্ঠীৰ ইয়াত অধিকাৰ আছে। গাঁও কৰ্তন কৰা ইয়াতে মানে ক্লজটো আছে। সকলো থকাৰ পিছত তেখেতসকলৰ যেতিয়া ক্লজটো ইছ্যুটো শেষ হৈ গ'ল, এইকাৰণে ছাৰ্ভাইভেলৰ কাৰণে নিজৰ মানুহবিলাক ৰাখি থ'বৰ কাৰণে এনেকুৱা আন্দোলনবিলাক কৰি আছে। এইবিলাক আন্দোলনৰ কোনো ভিজন নাই, কোনো ফিউচাৰ নাই। আকৌ দেখা গৈছে আপুনি সমস্যা এতিয়াও আঁতৰি যোৱা নাই, কিন্তু দেখা গৈছে যে থকা বহু মানুহৰ মুখত মাস্ক নাই, ছ'চিয়েল ডিষ্টেঞ্চ নাই। কি চাওক, মানুহ ওলাই আহিব ৰাস্তাত, দোকানে পোহৰে, মানুহৰ এইটো জীৱনৰ এটা চবৰে এটা কাম আছে জীয়াই থকাৰ কাৰণে। গতিকে আজি খালি আমি সাৱধান হ'ব লাগিব। জ্বৰ চৰ হ'লে ডক্টৰৰ তাত যাব লাগে, ঔষধ খাব লাগে, সাৱধানে থাকিব লাগে। তো এইখিনি চবেই মানি চলিব লাগিব আৰু আদাৰৱাইজ মানে এতিয়া গভৰ্ণমেণ্টো লাহে লাহে শিথিল কৰি দিছে। কাৰণটো এইটোৱে কি চবেই কাম বন নকৰিলেতো কোনো খাব নাপাব। ৰাস্তাত যদি ওলাই নাহে, দোকান পোহাৰত যদি নাহে, খাবলৈ নাপাব। তো সেইকাৰণে কিছুমান শিথিল কৰি দিয়া গভৰ্ণমেণ্টে কৰিছে আৰু আমি চবেই সাৱধান হৈ চলিব লাগিব। আৰু যিমানখিনি মেল মিটিং আলোচনাত গৈছোঁ মই চবতো কৈছোঁ কি চবেই সাৱধানে থাকিব। আৰু এতিয়া হোম কোৱাৰেণ্টাইন বা এনেকুৱা পলিচিবিলাক যিহেতু আহিছে, আগতেই ভাইৰেল যেতিয়া ফিভাৰ হৈছিলে 2-3 দিন ঔষধ খোৱা নাছিলে, ভাল হৈ গৈছিলে। গতিকে কৰোণা ভাইৰাছ হৈছে, চবেই ঔষধ খাব লাগে। এই কথাটো আমি চবেই আপিল কৰি আছোঁ। এইবেলি BTC নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। এইবেলি ইউপিএল দলে BTC শাসনভাৰ হাগ্ৰামা মহিলাৰ হাতৰ পৰা কাঢ়ি আনিবলৈ নাই, আমি হাগ্ৰামা মহিলাৰ পৰা কাঢ়ি আনিব বিচৰা নাই। হাগ্ৰামা মহিলাৰীয়ে নিজৰ ভুলৰ কাৰণে যিটো 17 বছৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে, এইকাৰণে শাসনটো হেৰাবলৈ গৈ আছে। আৰু তেখেতে ভাল কৰিলেতো আৰু হয়তো 50 বছৰ ৰাইজে তেখেতকে ৰাখিলে হয়। কিন্তু তেখেতে যিটো দুৰ্নীতি কৰিলে, জব কাৰ্ডৰ পৰা লৈ পেলাই PMYৰ ঘৰৰ পৰা লৈ পেলাই কোনো এটা আঁচনি নাই। ইভেন MG এনৰেগা, জাতিৰ পিতা মহাত্মা গান্ধীৰ নামত যিটো নেকি MG এনৰেগা আঁচনি, ইয়াত অগাধ দুৰ্নীতি হৈছে। এইটো অগাধ দুৰ্নীতি হৈছে এইটো BTR অঞ্চলত। তো সেইকাৰণে আজি মানে কি হৈছে, হাগ্ৰামা মহিলাৰ ক্ষমতাচ্যুত হ'বলৈ গৈ আছে আৰু তেখেতে মানে কমপ্লিটলি হাৰিবলৈ গৈ আছে। ইয়াৰ কাৰণে দায়ী আমি নহয়।